সকলোকে নমস্কাৰ জনাই নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। সৰু এটি ব্লগ হয়। কালি ৰাতি বহুত বৰষুণ হৈছিলে কাৰণে ৰাস্তা ঘাট তিতি আছে আৰু চাফাও হৈছে আৰু ইয়াতে ল'ৰা বিন্দাছ টোপনি দিছে, স্কুল যোৱা টেনশ্যন নাই। আৰু ইফালে প্ৰায় 4:30মান বাজে। ছোৱালীৰ কাৰণে মই গা পা ধুই অকণমান খিচিৰি বহাই দিছোঁ, মানে জহা চাউল একাপমান আৰু মগু দালি বনাই খিচিৰি অলপমান বইল দিছোঁ। ইয়াতে পিঠা দুখনমান বনাই আছোঁ, কাৰণ যোৱাকালি তাই আহি কৈছিলে মা পিঠা আজি যেনেকৈ দিছে কালিও তুমি মোক তেনেকৈ টিফিনত পিঠা দিবা। বিশেষ একো নাই, চুজি আৰু চাউলৰ গুড়ি অকণমান আৰু আটা মিলাই গাখীৰ অকণমান মিলাই এনেকৈ দি দিছোঁ। আৰু ইয়াতে মই ব্ৰেকফাষ্ট লগাই দিলোঁ। সৰুৰে পৰা নাৰ্চাৰীত পঢ়ে তাই যেতিয়া, তেতিয়াৰ পৰাই মই তাইক ভাত পানী এনেকৈ ভাত খুৱাই পঠাই দিওঁ। এইটো অভ্যাস হৈ গৈছে, মানে এইটো থাকি গ'ল। আৰু ৰাতিপুৱা বইল ভাতেই হওক অকণমান খাই তাই যাবই, মই পঠাই দিওঁ তেনেকৈ, আৰু মোৰো ভাল লাগে। আৰু ইয়াতে টিফিনটো ৰেডি হৈ গৈছে, দুখনমান পিঠা আৰু এটা জাহাজী গ'লে দুভাগ কৰি লৈছোঁ, মানে দুডোখৰ কৰি লৈছোঁ। যিখিনি খাই খাব আৰু বেছি ফ্ৰুটছ নিদিওঁ আজি, দিলে পেলাই আহিব, ডাষ্টবিনত পেলাই দিব, নহ'লে থাকি যাব, বেয়া কৰি দিব, নাখাব। সেইকাৰণে অকণমানে দি দিছোঁ আৰু ফ্ৰেছকৈ দি দিছোঁ যাতে খাই তাই ভাল পায়। এনেকৈ টিফিন দি দিলোঁ। তাই ছোৱালী এতিয়া যাব ওলাইছে। এতিয়া প্ৰায় 4:30মান বাজিলে, মানে 7:24 হৈ গ'ল। অলপ পিছত হাজবেণ্ডো গুচি যাব। তো বতৰটো বহুত ডাৱৰীয়া হৈ আছে, কাপোৰ নুধুও নেকি আজি তাকে ভাবি আছিলোঁ। আৰু ইয়াতে হাজবেণ্ডৰ 11টাৰ ফালে খোৱাৰ কাৰণে কিবা এটা দি দিছোঁ, এইটো তিয়হ দি দিছোঁ আৰু ইয়াতে কলা আঙুৰটো অকণমান দি দিছোঁ। আৰু এটা ভিডিঅ' মই আপোনালোকৰ ইয়াত এড কৰিছোঁ, 2-3দিনমান আগৰ ভিডিঅ' হয় এইটো। মানে বহুত বেয়া লাগিছে, মানে কি ইমান দাম দি আনিছিলে, এতিয়াতো ষ্ট্ৰবেৰীৰ টাইম নাই বাৰু, কলি গ'ল। তথাপি এওঁ পাইছে কাৰণে, ছোৱালী ভাল পায় কাৰণে লৈ আহিছে। কিন্তু জানেনে মানুহবিলাকৰ সঁচাকৈ আজিকালি বিজনেছৰ খাতিৰত কি নকৰে ন। মানে ওপৰত 2-3টামান ডাঙৰ আৰু ভাল দি দিছে, উল্টাকৈ থৈ দিছে, মানে বেয়াটো তলফালে থৈছে, ওপৰৰ ফালে ভালখিনি থৈ দিছে। হাজবেণ্ডে খোলা নাই আৰু ওপৰৰ পৰা চাই লৈ আহিছে। ইমানেই বেয়া মানে ভিতৰত আছিলে জানেনে, বৰ দুখ লাগিছে। যি কি নহওক, ইয়াতে কচুও আনিছে। কচু মই খাই বহুত ভাল পাওঁ, কিন্তু এইফালে মেঘালয়ৰ এইফালৰ কচুবিলাক ইমান টেষ্ট নাপাওঁ কিয় মই নাজানো। কিন্তু তথাপিও বনাম আৰু কিবাকৈ, ভাল পাওঁ যেতিয়া খাবতো লাগিব ন, সেইটোৱে। আৰু আনিছে, আৰু কঁঠাল এটা আনিছে ঘৰত জানেনে, 3-4টা কঁঠালৰ গছ। ইয়াতে কঁঠাল এনেকৈ চব্জি খাবৰ কাৰণে কিনি আনিব লগা হয় বাৰু। যি কি নহওক আনিছে, খাম আৰু এইটো হয়নে নহয়। তো এইটো আৰু তিয়ঁহ 2টামান আনিছে, এনেকৈ বজাৰ অকণমান কৰি আনিছে। ব'লক এতিয়া আপোনালোকক এটা পাৰ্চেল দেখাওঁ। শাৰী এখন অৰ্ডাৰ দিছিলোঁ জানেনে, কেইদিনমান আগত আহি পাইছে। তো শাৰীখন কি, সাধাৰণতে অনলাইনত মই অলপমান দামৰ, মানে 1000 টকাৰ ওপৰত শাৰী মানে অৰ্ডাৰ কৰোঁ, কাৰণ বেয়া আহে নেকি, কম দামৰ দিলে এনেকুৱা ভয় লাগি থাকে ন। তো এইবাৰ ফাৰ্ষ্ট মানে এনেকুৱা হৈছে যে 400 টকাৰ ভিতৰত শাৰী এখন অৰ্ডাৰ দিছোঁ। সঁচাকৈ ইমান ধুনীয়া আহিছে জানেনে, ফ্লিপকাৰ্টৰ পৰা বহুত ধুনীয়া শাৰী আহিছে। তো এইটো গল্ডেন কালাৰৰ হেৰি হয়, পাৰিটো লাইট ডাৰ্ক ব্লু আৰু গল্ডেন থ্ৰেডৰ কাম কৰা আছে, আৰু ইমান ভাল লাগিছে। আৰু লাইট ৱেইট হয়, আৰু কটন মিক্স হয়, চিল্ক হয় কিন্তু কটন মিক্স হয়, বহুত ভাল লাগিছে। আৰু আঁচলখন যে দহি গুঠি, আমাৰ যে মেখেলাত দহি গুঠা থাকে তেনেকুৱা দহি গুঠা আছিলে। আৰু ব্লাউজ পিচ আছিলে, বহুত ডাঙৰ পিচ আছিলে জানেনে। মই ব্লাউজটো বনোৱা হৈয়ে গ'ল অলৰেডি। তো এতিয়া মই দেৰিকৈ এডিটিং কৰি আছোঁ বাৰু। তো বহুত ডাঙৰ পিচ আছিলে ব্লাউজৰ, আৰু মুঠতে ভাল লাগে। তো মই ৰিভিউটো দি দিলোঁ, ভাল লাগিছে, লৈ ল'ব পাৰে, একো টেনশ্যন নাই। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। থেংক ইউ।